এইটো ভিডিঅ'ৰ আগত আপোনালোকক দেখুৱাইছিলোঁ গুৱাহাটীত অহা ফাৰ্ষ্ট পাৰ্টটো আৰু এইটো হ'ল ছেকেণ্ড পাৰ্ট গুৱাহাটীত অহা। আমি গুৱাহাটীৰ পৰা অলপ আগত আহি বাইহাটা চাৰিআলি পালোঁ আৰু বাইহাটা চাৰিআলিত থকা মদন কামদেৱ টেম্পুলত আমি সোমালোঁ। ইয়াত মানে পৰিৱেশটো ইমান বেছি মজা মানা কি ক'ম আৰু একদম আল্টিমেট পাহাৰৰ ওপৰত মানে এনেকৈ পুৰণিকালীন বস্তুবিলাক চাই বহুত বেছি ভাল লাগে। বহুত মানে মনটো মানে আগৰ দিনৰবিলাকলৈ ঘূৰি যায়। এনেকৈ মানে ৰজা মহাৰজাবিলাকে শিলত মূৰ্তি আঁকিছিল, কিবা কৰিছিল, এইবিলাক চাই মানে কিবা এটা গম পোৱা যায় কিমান মানে আগৰ মানুহবিলাক আমাত কৰি কিমান মানে বহুত বেছি ব্ৰেইন আৰু বহুত বেছি মানে বুদ্ধিও আছিল। তো সেইটোৱে গম পোৱা যায়। তো আপোনালোকে আহিব বাইহাটা চাৰিআলিত থকা মদন কামদেৱ টেম্পল আৰু বহুত ঠাইখিনি ধুনীয়া আৰু মানে বহুত শান্তিদায়ক আৰু পিচফুল হয়। আৰু ইয়াত থাকি বহুত বেছি ভাল লাগে। চাৰিওফালে গছ গছনি আৰু পূৰা বহুত বেছি ভাল লাগে। কিন্তু ফটো উঠাবলৈ নিদিয়ে, কিন্তু মই ইয়াৰ মনে মনে আপোনালোকক দেখুৱাৰ কাৰণে ভিডিঅ' কৰিছোঁ। তো ভিডিঅ'টো চাই কিনে পালে জনাব। গুৱাহাটীত আৰু নেক্সট এটা ভিডিঅ' আহি আছে, চাব আপোনালোকে।